নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। আজি এটা বিশেষ খবৰ লৈহে ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ যিসকলে মহিলা উদ্যমিতাৰ 10,000 টকাৰ কাৰণে ফৰ্ম পূৰাইছিলে আৰু তেওঁলোকৰ যিহেতু এতিয়া ইণ্টাৰভিউ হৈ গৈছে, ইণ্টাৰভিউ হৈ যোৱাৰ পিছত সকলো মহিলাই মনত এটা প্ৰশ্ন আহি আছে চাগৈ যে ইণ্টাৰভিউটো হৈ গ'ল, কিন্তু পইচাটো কেতিয়ালৈ পাম। মই আজি এই ভিডিঅ'টো আপোনালোকৰ মনত চলি থকা সেই দুবিধাটো দূৰ কৰিবৰ কাৰণে বনাইছোঁ। চৰকাৰে সমষ্টি ৱাইজ কোন মাহত পইচাটো দিব তাৰ এখন লিষ্ট পাব্লিছ কৰিছে। লিষ্টখন দেখাৰ পিছত আপোনালোকৰ বহুতৰে হয়তো খং উঠিব, কাৰণ কিছু সমষ্টিত 2025 চনত নহয় 2026 চনৰ জানুৱাৰী মাহতে গৈ 10,000 টকাটো পাবগৈ। আহক আপোনালোকে লিষ্টখন চাই লওক। আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই কোন মাহত নিজৰ সমষ্টিটোত পৰিব বা নিজৰ সমষ্টিটোত পইচাটো পাব সেইটো চেক কৰি ল'ব পাৰিব। 2025 চনৰ আগষ্ট মাহত পাব এইকেইটা 8 নং ধুবুৰীলৈকে। এই যিকেইটা সমষ্টি দেখিছে এইটো পাব আগষ্ট মাহৰ 2025 চনত। তাৰপিছত 118 নং শিলচৰৰ পৰা আৰম্ভ কৰি 11 নং মানকাছাৰ, এই যিখিনি দেখিছে এইখিনিয়ে পাব 25 চনৰ ছেপ্টেম্বৰ মাহত। - 2025 চনৰ অক্টোবৰ মাহত পাব 34 নং ডিমৰীয়াৰ পৰা আৰম্ভ কৰি 9 নং বিৰচি জাৰুৱা। এইকেইটা মই সৰু কৰি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিব। আৰু এবাৰ জুম কৰিও মই দেখাই দিছোঁ। ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি অক্টোবৰ মাহত পাব। যিখিনি বাওঁ চাইডে আপোনালোকে দেখিছে এইখিনি অক্টোবৰ মাহত পাব। - 2025 চনৰ নৱেম্বৰ মাহত এইখিনিয়ে পাব। 104 নং দেৰগাঁৱৰ পৰা ষ্টাৰ্ট কৰি 58 নং চামগুৰি। এই যিমানখিনি সমষ্টি দেখিছে এইখিনিয়ে পাব নৱেম্বৰ মাহত। ইয়াৰ পিছত আহিলে ডিচেম্বৰ মাহ। ডিচেম্বৰ মাহত পাব 106 নং খুমটাইৰ পৰা ষ্টাৰ্ট কৰি এইখিনিয়ে পাব ডিচেম্বৰ মাহত। ডিচেম্বৰ মাহত আৰু অলপমান আছে, এইখিনিও পাব ডিচেম্বৰ মাহত। আৰু জানুৱাৰী মাহত পাব 102 নং তিতাবৰৰ পৰা ষ্টাৰ্ট কৰি 51 নং দলগাঁও। এই যিখিনি সমষ্টি দেখিছে এইখিনি পাব 2026 চনৰ জানুৱাৰী মাহত। এই লিষ্টটো মই PDF কৰি ভিডিঅ'টো ডেছক্ৰিপশ্যনতো লগাই দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব যদি ইয়াত ভালকৈ ধৰিব পৰা নাই, কাৰণ বহুত বেছি ক্লিয়াৰ অহা নাই ডকুমেণ্টছটোত। সেইকাৰণে আপোনালোকে ডাউনলোড কৰি পেলাই নিজে ভালকৈ চাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ পৰিয়ালত থকা মহিলাসকললৈ যিসকলে মহিলা উদ্যমিতা পূৰাইছিলে তেওঁলোককে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও সমষ্টিটো চাব পাৰে। ধন্যবাদ।